প্ৰথমে নমস্কাৰ জনাইছোঁ। আজি সংবাদমেল দিয়াৰ উদ্দেশ্যটো হ'ল এইটোৱে যে আপোনালোকে সবেই জানে যে অহা ছেপ্টেম্বৰ মাহত এক মাহো নাই আমাৰ বিটিআৰ ইলেকশ্যন আছে। তো বিটিআৰ ইলেকশ্যন আছে, তো সেয়ে আজি এক দুই দিন ধৰি মানে এটা আমাৰ এই কাগজত আমাৰ দৃষ্টি গৈছে যে কাগজটোত মানে ইয়াত নাম এটা আছে আমাৰ বৰচলা বিধানসভা সমষ্টি, এইটো ভোটাৰ তালিকা হয় 2005 চনত। ইয়াতে আমি চালোঁ ইয়াত ৰাজু ঢাকাল নামেৰে এজন ব্যক্তি আছে, ৰাজু ঢাকাল নামৰ এজন ব্যক্তি আছে। আৰু সেই ৰাজু ঢাকাল ডাঙৰীয়াই আমি জনাত আমাৰ UPPL দলৰ 5 নং চেৰফাং সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী প্ৰত্যক্ষী হিচাপে আছে। তো আমি এতিয়া আমাৰ এটা প্ৰশ্ন আহিছে যে ৰাজু ঢাকাল ডাঙৰীয়া ইয়াত প্ৰাৰ্থী হ'ব কেনেকৈ হ'ব পাৰে, এইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ আমাৰ যিটো ৰাজু ঢাকাল ডাঙৰীয়া আমাৰ বিটিআৰৰ বাসিন্দাই নহয়, আৰু আমাৰ বিটিআৰৰ সংবিধান মতে আমাৰ বিটিআৰৰ বাহিৰৰ মানুহ আমাৰ বিটিআৰ অঞ্চলত পৰিষদীয় ইলেকশ্যন খেলিব নোৱাৰে। তো তেখেতে বিটিআৰৰ বাসিন্দাই নহয়, ভোটাৰ তালিকাত নামো নাই, তো তেখেতে কেনেকৈ মানে ইয়াতে আহি প্ৰাৰ্থী হ'ব। 2 দিনৰ ভিতৰত আমাৰ কেণ্ডিডেটৰ মানে ডিক্লেয়াৰ হ'ব। তো আমি এই কথাকে আমি মানে আমাৰ বিটিআৰৰ চিফ তথা প্ৰমোদ বড়ো UPPL দলৰ নেতা সভাপতি কেন্দ্ৰীয় সমিতিৰ, তো আমি তেখেতক মানে এই ক্ষেত্ৰত তেখেতে অৱগত হয়নে নহয় আমি নাজানো, কিন্তু আমি এই প্ৰেছ মিট জৰিয়তে তেখেতক অৱগত কৰাব বিচাৰিছোঁ যে ৰাজু ঢাকাল ডাঙৰীয়া যিহেতু ইয়াৰ প্ৰাৰ্থী নহয়, ইয়াৰ ভোটাৰে নহয়, তো তেখেতক যাতে আমাৰ 5 নং যাতে কেণ্ডিডেট কেনেকৈ দিব, তো সেইটো আমি চিফ ছাৰক লৈ আমি এই মানে বাৰ্তাটো প্ৰেৰণ কৰিবৰ কাৰণে আমি আজি সংবাদমেলটো দিছোঁ। তাৰপিছত এতিয়া কথা হ'ল আপোনালোকে সবেই জানে যে মানে 5 নং চেৰফাং সমষ্টিত এইটো নন ST চিট হয়, আৰু আমি ভাবোঁ যে এইটো যিহেতু নন ST চিট হয় আৰু ইয়াতে এটা বিশেষ সম্প্ৰদায়ৰ 35,000+ ভোটাৰ আছে। তো আমি ভাবোঁ যে যোন সম্প্ৰদায় আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ 35,000+ ভোট আছে, তো আমি ভাবোঁ যে এই 35,000+ ভোট থকা সেই জনগোষ্ঠীৰ মানে ব্যক্তিক প্ৰথম প্ৰাধান্য দিব লাগে প্ৰাৰ্থী হিচাপে, তেতিয়াহে মানে কিবা এটা হ'ব। আমি বিগত সময়ত চাইছোঁ, আমি কোনো জনগোষ্ঠী আমি নেগলিজেন্সি কৰা নাই বা আমি নকৰোঁ, কিন্তু এই যে ৰাজনীতিৰ ক্ষেত্ৰত আজি আমি চাবলৈ যাওঁ য'ত মানে যোন জনগোষ্ঠীৰ ভোটাৰ বেছি থাকে সেই জনগোষ্ঠী হিচাপে ৰিজাৰ্ভ হৈ যায়, কিন্তু 5 নং চেৰফাং আজিলৈকে কোনো জনগোষ্ঠীৰ বাবে ৰিজাৰ্ভ হোৱা নাই। তো সেইটো কাৰণে ইয়াতে চবক খেলিব পাৰে, কিন্তু আমি ভাবোঁ যিহেতু আমাৰ ভোটাৰ বেছি আছে, আজি আমি অন্য দলৰ কথা নাম নলওঁ, কিন্তু আমি জানো যে অন্য দলত ইয়াতে বেলেগ সম্প্ৰদায়ৰ আজিলৈকে তেনেকুৱা প্ৰাৰ্থী দিয়া নাই, যাৰ ভোটাৰ বেছি আছে তাক প্ৰাৰ্থীটো দিছে। তো আমি এইটোৱে বিচাৰোঁ যে মানে UPPL দিলেও যাতে অনাগত দিনত আমাৰ ইয়াতে আদিবাসী চাহ জনগোষ্ঠী ভোটাৰৰ সংখ্যা হিচাপে প্ৰথম প্ৰায়ৰিটিটো আমাৰ আদিবাসী চাহ জনগোষ্ঠী ব্যক্তিক প্ৰাৰ্থীটো দিব লাগে বুলি আমি চিফ ছাৰক অনুৰোধ জনাওঁ। হয়, লগতে আৰু এটা কথা আছিলে, যিহেতু আপোনালোকে ইয়াতে চাব পাৰে যে আমাৰ ইয়াতে এই লিষ্টখন ইয়াতে স্পষ্টভাৱে লিখা আছে, অংক নম্বৰ 445, তাৰপিছত 118, ইয়াতে ৰাজু ঢাকাল আছে, তাৰপিছতে পিতা আছে চূড়ামণি ঢাকাল, ইয়াতে বৰচলা সমষ্টি বিধানসভা সমষ্টিৰ ধীৰাই মাজুলী গাঁৱৰ ইয়াতে তেখেতৰ নাম ভোটাৰ লিষ্টত আছে। তো তেখেতে অলৰেডি মানে আমাৰ বিটিআৰৰ বাসিন্দাই নহয়, তেখেতে বিটিআৰৰ বাহিৰৰ বাসিন্দা হয়, ভোটাৰ লিষ্টটো তাতে আছে। আমি জনাত তেখেতে বিটিআৰৰ জোঁৱাইহে হয়, তো জোঁৱাই হিচাপে হয় আমি জানো চবে, কিন্তু তেখেতে আমাৰ বাসিন্দা নহয়। তো ইয়াতে আমাৰ বাসিন্দা নোহোৱা গতিকে বিটিআৰ ইলেকশ্যন খেলিব পাৰে কেনেকৈ, তো সেই হিচাপে মই পুনৰ আমি চিফ ছাৰক, আমাৰ UPPL দলৰ সভাপতি তথা আমাৰ বিটিআৰৰ CM ছাৰক আমি অনুৰোধ জনাওঁ যে এই ক্ষেত্ৰত অলপ দৃষ্টিগোচৰ যাতে গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। ধন্যবাদ। যোনটো আমি লিষ্ট অনুযায়ী আমি পাইছোঁ, যেহেতু ৰাজু ঢাকাল আমাৰ বিটিআৰৰ স্থায়ী বাসিন্দাই নহয়, তো
তো যদি তেখেতে স্থায়ী বাসিন্দাই নহয় তেতিয়া আমাৰ ইয়াতে নিৰ্বাচন খেলিব আহিব কেনেকৈ আমি জনাত আমি জানো যে তেখেত আমাৰ বিটিআৰ অঞ্চলত জোৱাইহে হয় আমি জনাত তেখেতে জোৱাই হয় তেখেতে আমাৰ স্থায়ী বাসিন্দা নহয় তো তেখেতে স্থায়ী বাসিন্দা নহয় ইয়াত নিৰ্বাচন খেলিব কেনেকৈ তাৰপিছত কথা হ'ল তেখেতে প্ৰাৰ্থী প্ৰত্যাশী হৈ তেখেতক যদি কেণ্ডিডেট দিওঁ ৰাইজে কিন্তু আঁকোৱালি নল'ব ৰাইজে এই কাৰণেই আঁকোৱালি নল'ব যিহেতু মানে তেখেতে ইয়াৰ স্থায়ী বাসিন্দা নহয় আৰু আমাৰ ৫ নং চেৰফাং ৰাইজে সদায় স্থানীয় প্ৰাৰ্থী বিচাৰে